নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটাও কমন প্ৰশ্ন লৈ আছো আজি এইটো ভিডিঅ'ৰ জৰিয়তে 21 মাৰ্চৰ দিনা আছে জেনাৰেল মেথমেটিক্স অৰ্থাৎ গণিত পৰীক্ষা যেটো পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বহুকেইটা কমন পাবা তোমালোকে এটা প্ৰশ্ন দি আছো যেটো প্ৰশ্ন তোমালোকক বহুকেইটা কমন পৰিব স্পেশাল এক্সামৰ 2021 বৰ্ষৰ যেটো স্পেশাল এক্সাম হৈছিল স্পেশাল এক্সামৰ প্ৰশ্নকাকতখন আমি তোমালোকক দেখুৱাম গণিতৰ যেটো প্ৰশ্নকাকতৰ পৰা বহুকেইটা কমন পৰিব কিয়নো 2021 ৰ আৰখিৰে 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষা পতা হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত চোৱা বহুকেইটা প্ৰশ্ন আছে প্ৰথমতে মই দেখুৱাই আছো তোমালোকে এইকেইটা প্ৰশ্ন চাই যাবা এক নম্বৰতে তোমালোকে চোৱা 2021 ৰ স্পেশাল এক্সামৰ প্ৰশ্নকাকতখন তোমালোকে কেনেকৈ ডাউনলোড কৰিবা মই ডেসক্ৰিপচনত এটা লিংক ৰাখি থম তোমালোকে সেই ডেসক্ৰিপচনত লিংকটো ক্লিক কৰি আৰু এটা চেনেলত গুচি যাব সেই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইব কৰাৰ পিছত ওপৰত যেটো ভিডিঅ' পাবা সেই ভিডিঅ'টো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে সেইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত তোমালোকে লিংকটো পাবা তোমালোকে ডাউনলোড কৰি ল'বা ফাৰ্ষ্টতে আছে শুদ্ধ উত্তৰ বাছি ওলা তোমালোকে এক নম্বৰ যেটো দিয়া আছে শুদ্ধ উত্তৰ কোনটো হয় এটো তোমালোকে বাছি তোমালোকে লিখিবা তাৰ পিছত তোমালোকে 2 নম্বৰ যেটো প্ৰশ্ন আছে তোমালোকে চোৱা ইয়াত কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হল ইয়াত কোনটো হয় তোমালোকে চাইবা ইয়াত ৰাইট চিন দিয়া আছে হয়তো ভুল হ'ব পাৰে বা শুদ্ধ হ'ব পাৰে তোমালোকে যোনটো শুদ্ধ হয় এটো তোমালোকে লিখিবা চাই তাৰ পিছত ইয়াত তোমালোকে চোৱা 306 আৰু 657 or গহাগো ন হলে 306 আৰু 657 ৰ লহাগো হ'ব কিমান ইয়াত তোমালোকে চোৱা কোনটো হয় এটো তোমালোকে লবা এনেকৈ তোমালোকে বহুকেইটা প্ৰশ্ন পাবা মই দেখুৱাই আছো তোমালোকে ইয়াত চোৱা দুডাল ৰছীৰ দৈৰ্ঘ্য কমে 64 সেমি আৰু 80 সেমি দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে আৰু অকনো ৰৈ নযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটিব উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব ইয়াত তোমালোকে শুদ্ধ উত্তৰ আছে কোনটো হয় তোমালোকে ইয়াত অংক কৰি তাৰ পিছত মিলাই লবা তাৰ পিছত তোমালোকে চোৱা তলৰ কোনটো বহুপদ কোনটো হয় ইয়াত চাৰিটা অপচন দিয়া আছে এ বি সি ডি তোমালোক কোনটো হয় হেতু তোমালোকে দিবা তাৰ পিছত তোমালোকে 6 নম্বৰ চোৱা তলৰ কোনজোৰ সমীকৰণ অদ্বিতীয় সমাধান আছে তোমালোকে ইয়াত চোৱা চাৰিটা অপচন দিয়া আছে এটো তোমালোকে চাই লবা তাৰ পিছত যেটো প্ৰশ্ন মই দেখুৱাইছো এইকেইটা অপচনেল তোমালোকে এটো কেটা কৰি লবা তাৰ পিছত আহিছে 1 মাৰ্কৰ প্ৰশ্ন ইয়াত চোৱা তোমালোকে এবিসি ত্ৰিভুজৰ এবি আৰু এসি ব্ৰাহত ক্ৰমে ডি আৰু ই দুটা বিন্দু ডি আৰু বিসি এনেকৈ তোমালোকে যেটো দিয়া আছে এডি ইজুকেল 1.5 সেমি এনেকৈ কিবা কিবি দিয়া আছে তোমালোকে হেতু প্ৰশ্ন চাবা তোমালোকে যিমানখিনি ইয়াত প্ৰশ্ন আছে তোমালোকক দেখুৱাইছো ইয়াত চোৱা 1 মাৰ্কৰ আছে আকৌ 11 নম্বৰটো 1 মাৰ্কৰ 12 নম্বৰটো 13 নম্বৰটো 2 মাৰ্কৰ প্ৰশ্ন আছে তোমালোকে ইয়াত চাই লবা ইয়াত কৈছে এটা ৰম্বাসৰ কৰ্ণৰ দৈৰ্ঘ্য দুডালৰ দৈৰ্ঘ্য 24 সেমি আৰু 10 মিটাৰ 24 মিটাৰ আৰু 10 মিটাৰ ৰম্বাসটোৰ এ পৰিসীমা আৰু বি কালি উলিয়া এনেকৈ দিছে তোমালোকে এটো লিখিলে তোমালোকে 2 মাৰ্ক পাবা এনেকৈ তোমালোকে প্ৰশ্নসমূহ চাবা তোমালোকৰ বহুত কমন পৰিব এই প্ৰশ্নকাকতৰ পৰা কিয়নো 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত কিন্তু ফাদিল কৰা নাছিল যদিও কিন্তু স্পেশাল এক্সাম তো লৈছিল স্পেশাল এক্সামত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন পৰীক্ষা দি আহিছিল সেইখন প্ৰশ্নই তোমালোকক আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাইছো গতিকে তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে এই পিডিএফটো ডাউনলোড কৰিব পাৰে মই ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেটো ভিডিঅ' চাই আছে সেইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো পাবা সেই লিংকটোত ক্লিক কৰি তোমালোকে আৰু লিংকটোত ক্লিক কৰাৰ লগে আৰু এটা চেনেলত গুচি যাব সেই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা মেট্ৰিক হাই সেকেন্ডাৰী চেনেল হয় হেতু তোমালোকে সেই চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত ওপৰত এটা ভিডিঅ' পাবা কুৱেশ্যনৰ সেই কুৱেশ্যনৰ ভিডিঅ'টোত তোমাৰ লিংক ক্লিক কৰাৰ লগে তোমালোকে হেতু ডেসক্ৰিপচনতে তোমালোকে এই যেটো পিডিএফ সেই পিডিএফৰ লিংকটো পাই যাবা তোমালোকে ডাউনলোড কৰি লবা আৰু তোমালোকে ইয়াৰ পৰা বহুতো কমন পাবা।